প্ৰিয় বন্ধু বান্ধৱীসকল, আজি যিহেতু গৰু বিহুত আমি 100 এবিধ শাক খাব লাগে। সেয়া শাক বিচাৰি ওলালোঁ। এয়া পুৱাই চাহ তাহ খাই এয়া শাক বুটলি ল'লোঁ দুপৰীয়া খাবৰ বাবে, যিহেতু শাক ৰাতি নাখায়। সেই গতিকে মই এয়া হৈছে মাটিকান্দুৰী, এয়া হৈছে লচকচি, আৰু এয়া হৈছে পননুৱা। এবিধ পননুৱা থাইৰয়ডৰ বাবে ভাল, খালে মানে 100 এবিধ শাক সকলো এবিধ এবিধকৈ বুটলি মই ৰেডি কৰি ল'লোঁ। এয়া হৈছে মাৰচেং, চেংমৰা, ভেদাইলতা, সকলোখিনিয়ে মই বাছি কুচি এয়া বুটলি লৈছোঁ। এইখিনি বাছি কুচি ৰেডি কৰি ল'ম। আৰু এয়া মই মানিমুনি, ভেদাইলতা, ধনিয়া, লাই শাক সকলোখিনি ধুই একেলগে ৰেডি কৰি ল'লোঁ। ৰঙালাও আগ, লাও আগ, ভেদাইলতা সকলোখিনি মই ৰেডি কৰি ল'লোঁ, ধুই ল'লোঁ। মৰিচা আৰু জিলিমিলি খুতৰা সকলোখিনিয়ে দিছোঁ। টোটেল 100 এটা শাক হৈছে, আৰু লগতে মই শাকখিনি সৰু সৰু গুটি আলুৰ লগত এতিয়া এইখিনি মই ভালদৰে ফ্ৰাই কৰিম। এবিধ হৈছে টিকনি বৰুৱা, কিডনীৰ বাবে ভাল। আৰু ৰঙালাও আগটো খালে মানে আমাৰ লাও আগটো খালে থাইৰয়ডৰ বাবে ভাল, আৰু পননুৱাবিধো থাইৰয়ডৰ বাবে ভাল। আৰু এয়া আমৰলি টোপ গৰু বিহুৰ দিনাখন খাব লাগে বুলি কয়, বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। যিহেতু এই পৰুৱাবিধে বিভিন্ন ধৰণৰ পাত খাই শ্ৰীবৃদ্ধি হয়, সেই গতিকে মই এইখিনি এতিয়া পিঁয়াজ আৰু জলকীয়া দি ফ্ৰাই কৰিম। এয়া স্পেচিয়েলি মোৰ এয়া আমৰলি টোপ ভজা ৰেডি, সকলোখিনি ৰেডি হৈ গ'ল। আৰু বিশেষকৈ এয়া 100 এবিধ শাকৰ ৰেচিপি মোৰ ৰেডি হৈ গ'ল। আৰু এতিয়া মই কেনেকৈনো খাওঁ আপোনালোকক মই এয়া দেখুৱাই আছোঁ। বিৰাটেই টেষ্টি হৈছে এইখিনি খাবলৈ, বিৰাটেই টেষ্টি। আপোনালোকেও এনেদৰে খাব পাৰে। মই মাছো লৈছিলোঁ, তিতাকেৰেলা ভজা, চালাড লৈছিলোঁ, আৰু এয়া 100 এবিধ শাকৰ লগত মিক্স কৰি গুটি আলু ভাজিছিলোঁ, আৰু আমৰলি টোপ ভাজিছিলোঁ। মই শুদ্ধ আমৰলি টোপেৰেই মই ভাতখিনি খাব পাৰিলোঁ। আৰু নেমু আৰু পানী তিয়াই লৈছোঁ ভাতখিনি। বিৰাটেই টেষ্টি। আপোনালোকে যদি কোনো খোৱা নাই খাব পাৰে। এইটো ঘিণ কৰিবলগীয়া বা হেৰি কৰিবলগীয়া বস্তু নহয়, যিহেতু গছৰ পাত খাই, ন' মেডিচাইন, ইয়াত একো মেডিচাইন ইউজ নহয়। আৰু মই যিখিনি শাক খাইছোঁ সেইখিনি শাকতো কোনো মেডিচিন নাই, সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা, নিজে নিজে উৎপত্তি হোৱা বাৰীত। এয়া সকলোৱে সুস্থ থাকক, সবলে থাকক, তাৰে আশা কৰি আজিলৈ আহিছোঁ। অন্য এটা ভিডিঅ'ত লগ পাম। আজি যিহেতু গৰু বিহুত আমি মাখিয়তী দীঘলতী পাতেৰে দুৱাৰ মুখত জাক দিব লাগে, তাৰো এটা ভিডিঅ' আপোনালোকৰ মাজত লৈ যোৱাৰ চেষ্টা কৰিছোঁ। তাকে আজি দিনৰ ভিডিঅ' মই দিনতে আপোনালোকক কিমান কষ্টৰে বনাই ৰেডি কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আৰু খাবলৈ বিৰাটেই টেষ্টি হৈছে, কি ক'ম, ক'বলৈ ভাষা নাই। খালে আপোনালোকে গম পাব, যিসকলে নাই খোৱা। আৰু মোৰ ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।